মচুৰ দালি হয় এয়া 80 টকা কেজি হয় কিন্তু পেকেটত দাম বেছি মানে পেকেট আছে না পেকেটত পুৰা দামখিনি বেছি পুৰা লিখি থোৱা আছে পেকেটত যে ৰুমৰ কাৰণে কিছুমান বস্তু নিবলৈ আহিলোঁ শ্বপিং মললৈ কাৰণ দোকানত বহুত দাম শ্বপিং মললৈকে গুচি আহিলোঁ নিবলৈ প্ৰতিমাহে লৈ যাওঁ আৰু তো দোকানত যিহেতু বহুত দাম আপোনালোকো দেখাওঁ কি নিম চাওঁ আহক এয়া মানে ৰুমৰ কাৰণে লৈছোঁ কিছুমান মানে মিঠাতেল লৈছোঁ এয়া মিঠাতেল দোকানত যিহে দাম 190 টকা ইয়াত এতিয়া পাইছোঁ 165ত পাইছোঁ 165 টকাতে পাইছোঁ গতিকে মই 4টা উঠাই দিছোঁ কি বস্তু লাগে মানে গোটেইখিনি বস্তু দোকানতকৈ বহুতখিনি সস্তা আপোনাক মানে ঘৰুৱা সামগ্ৰী কি লাগে সকলোখিনি বস্তু পাব আপুনি ইয়াত চ' অসমৰ পৰাও আহি পেলাই ইয়াত কিনিবহি পাৰে আৰু